নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোক আটাইকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা উল্লেখ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাই আগবাঢ়ি গৈছোঁ ভিডিঅ'টো। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু গোটেইখিনি শেষলৈকে চাই থাকিব। আজি আমি গৈ আছোঁ চান্দ সদাগৰৰ মেৰঘৰলৈ বুলি। চান্দ সদাগৰ আছিল বাবা মহাদেৱৰ প্ৰিয় ভক্ত আৰু মা মনসা আছিল মহাদেৱ বাবাৰ পুত্ৰী। আৰু মা মনসাই স্বৰ্গত দেৱী হিচাপে স্থান পাবৰ কাৰণে মৰ্ত্যত তেওঁ পূজা পাব লাগে বুলি মহাদেৱ বাবাই কৈছিল। আৰু তেতিয়াৰ পৰাই মা মনসাই চান্দ সদাগৰক থিৰাং কৰি লৈছিল যে তেওঁৰ হতুৱাই তেওঁ মৰ্ত্যৰ পৰা পূজা লৈ স্বৰ্গত দেৱীৰ স্থান দখল কৰিব। আনফালে চান্দ সদাগৰ আছিল মহাদেৱ বাবাৰ প্ৰিয় ভক্ত। তেখেতে মহাদেৱ বাবাৰ বাহিৰে আন কাৰো পূজা নকৰে বুলি তেওঁ পোনপটীয়াভাৱে সকলোকে জনাই দিছিলে। এফালে মনসাই জেদ ধৰিছে চান্দ সদাগৰৰ পৰা পূজা ল'ব, আনফালে চান্দ সদাগৰে জেদ ধৰিছে মহাদেৱৰ বাহিৰে তেওঁ কাকো পূজা নকৰে। চান্দ সদাগৰৰ পৰা পূজা পাবৰ কাৰণে মা মনসাই চান্দ সদাগৰৰ 6জনকৈ ল'ৰা পুত্ৰ এটা এটাকৈ মৃত্যুদণ্ড দিলে। কিন্তু তাৰ পিছতো চান্দ সদাগৰে এইটো মানি ল'বলৈ অমান্য কৰিলে যে তেওঁ মনসাৰ পূজা কৰিব। আৰু চান্দ সদাগৰৰ সকলো বেপাৰ বাণিজ্য কাঢ়ি লৈ এজন মহাজনৰ পৰা সাধাৰণ মানুহলৈ ৰূপান্তৰিত কৰি পেলালে মা মনসাই। 6টা সন্তান কাঢ়ি নিয়াৰ পাছতো যেতিয়া চান্দ সদাগৰে মা মনসাৰ পূজা নকৰোঁ বুলি স্বীকাৰ কৰিলে, তেতিয়া মা মনসা উপায়বিহীন হৈ যমৰজাৰ ওচৰ পালেগৈ। আৰু যমৰজাৰ পৰা দুটাকৈ আত্মা মানে উষা আৰু অনিৰুদ্ধ, যি আগতে মা মনসাৰ প্ৰিয় ভক্ত আছিলে, তেওঁলোকক হেনো মৰ্ত্যত মানুহ ৰূপে জনম দিব আৰু তাৰেই এজন হ'ব লক্ষীন্দৰ আৰু এজনী হ'ব বেউলা। আৰু সেই লক্ষীন্দৰেই হ'ব চান্দ সদাগৰৰ 7ম পুত্ৰ। মা মনসাৰ পৰিকল্পনা মতে বেউলা আৰু লক্ষীন্দৰৰ বিয়া হ'ব আৰু বিয়াৰ ফুলশয্যাৰ নিশাই লক্ষীন্দৰৰ মৃত্যু হ'ব সৰ্পদংশনত। যেতিয়া চান্দ সদাগৰে এই কথাটো গম পালে যে বিয়াৰ ফুলশয্যা নিশাই তেওঁৰ 7ম পুত্ৰ লক্ষীন্দৰৰ মৃত্যু হ'ব সৰ্পদংশনত, তেতিয়া তেখেতে এটা মেৰঘৰ সাজিবলৈ বাবা বিশ্বকৰ্মাক নিমন্ত্ৰণ কৰিলে। আৰু ঘৰটো এনেকৈ বনাব কৈছিলে যেন তাত কোনো এটা পোক পতংগও সোমাব নোৱাৰে। আৰু বাবা বিশ্বকৰ্মাই চান্দ সদাগৰৰ মেৰঘৰটো সজাবলৈ সাজু হ'ল। ঠিক তেনেতে মা মনসাই বিশ্বকৰ্মাৰ ওচৰলৈ গৈ তেখেতক কৈছিলে যে মেৰঘৰটো সজোৱাৰ সময়ত যদি তাত এটা বিন্ধ নাৰাখে তেনেহ'লে বাবা বিশ্বকৰ্মাক সৰ্বহাৰা কৰিব। আৰু বাবা বিশ্বকৰ্মাই মনসা মাৰ ভয়ত মেৰঘৰটো সজালে ঠিকেই, কিন্তু চান্দ সদাগৰে নজনাকৈ তাত এটা সৰু বিন্ধ ৰাখি থ'লে, যোনফালেদি মা মনসাই প্ৰৱেশ কৰিব পাৰে। আৰু বিয়াৰ ফুলশয্যা নিশাই মা মনসাই প্ৰৱেশ কৰি লক্ষীন্দৰক দংশন কৰিলে। আৰু তেতিয়া বেউলাই লক্ষীন্দৰৰ যেতিয়া মৃত শৰীৰটো পানীত উটুৱাই দিয়া হয় ভেলত, তেতিয়া বেউলাই লক্ষীন্দৰৰ লগত গৈছিলে আৰু সদাগৰক কৈছিলে যে মই জীয়াই থাকোঁ বা নাথাকোঁ, কিন্তু মই আপোনাৰ ল'ৰাক উভতাই আনিম। আৰু বেউলাই লক্ষীন্দৰৰ মৃত শৰীৰ লৈ ভেলত বহি যাত্ৰা কৰিলে মা মনসাৰ আৰাধনা কৰি। এইফালে লক্ষীন্দৰৰ মৃত শৰীৰ খহি খহি পৰি গৈ আছে। আৰু মা মনসাই অৱশেষত বেহুলাক দৰ্শন দি ক'লে যে মই তোমাৰ স্বামী মানে লক্ষীন্দৰক জীয়াই তুলিম, কিন্তু যদি তুমি চান্দ সদাগৰক মোৰ পূজা কৰিবলৈ বাধ্য কৰোৱা। তেতিয়া বেউলাই মানি লৈ ঘৰলৈ উভতি আহি চান্দ সদাগৰক গোটেই ঘটনা ক'লে। আৰু চান্দ সদাগৰ নিজৰ পুত্ৰক জীৱিত অৱস্থাত পাই মা মনসাক বাওঁ হাতেৰে ফুল দি পূজা অৰ্চনা কৰিলে। এয়াই হৈছে ঐতিহ্যমণ্ডিত চান্দ সদাগৰৰ মেৰঘৰৰ কাহিনী। আৰু এই মেৰঘৰটো ছয়গাঁও চম্পকনগৰ মঠপাৰাত অৱস্থিত। ইয়াতেই মহাদেৱ বাবাৰ মন্দিৰ, মা মনসা মন্দিৰ, কালী মন্দিৰ আদি নিৰ্মাণ কৰি তুলিছে। আৰু তেতিয়াৰ দিনৰ পৰাই ঐতিহ্যমণ্ডিত চানেকিবিলাক এতিয়াও সজীৱ কৰি ৰাখিছে। গতিকে আপোনালোকে আহিব, এবাৰ চাই যাব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।